সকলোলৈকে নমস্কাৰ। এইবাৰৰ মূল্য প্ৰামাণিকতা। প্ৰামাণিকতাৰ মহত্ব। মিত্ৰসকল, আপোনালোক সকলোৱে নিশ্চয় অনুভৱ কৰে যে প্ৰমাণৰ জীৱনত কিমান মহত্ব আছে। আজিৰ বিশ্বত ইমানেই দুষ্টতা আৰু কৃত্ৰিমতাৰ সৃষ্টি হৈছে যে উপযুক্ত প্ৰমাণৰ বিনে কোনো ঘটনা বা কথাকে বিশ্বাস কৰিব নোৱাৰি। কোনো ন্যায়সভাত হওক নতুবা কোনো ন্যায়ালয় আদালততেই হওক, উচিত প্ৰমাণৰ বিনে দোষীও হাৰি যায়। আকৌ কোনো উপযুক্ত প্ৰমাণ নাথাকিলে নিজৰ প্ৰাপ্য বা অধিকাৰৰ পৰা মানুহে বঞ্চিত হ'ব লগা হয়। গতিকে আজিৰ যুগত কোনো প্ৰমাণপত্ৰ নতুবা কোনো দৰকাৰী কথা ঘটনা বা কামৰ উপযুক্ত তথ্য সংগ্ৰহ কৰি ৰখাটো অতি দৰকাৰী কথা হৈ পৰিছে। গতিকে এই ক্ষেত্ৰত আপুনি নিশ্চয় সাৱধান হোৱা প্ৰয়োজন আছে। এই প্ৰামাণিকতা গুণটো প্ৰমাণসমূহ সংৰক্ষণ কৰা অৰ্থটোতকৈ অলপ বেলেগ ধৰণৰ। এই প্ৰামাণিকতা গুণটো হৈছে সততাৰ আলম লৈ অৰ্থাৎ আধাৰত কৰ্ম কৰা। এই গুণটো নিজৰ মানসিক প্ৰশান্তিৰ কাৰণে তথা সামাজিক প্ৰতিষ্ঠাৰ কাৰণে অতি প্ৰয়োজনীয় গুণ। কোৱা হয় জিলিকা সকলোবোৰ সোণ নহয়, কেতিয়াবা কেতিয়াবা নকলি মাল বস্তু আচলিতকৈ বেছি চকমকাই থাকে আৰু ইয়াৰ উজ্জ্বলতাই মনক আকৰ্ষিত কৰে বা প্ৰভাৱিত কৰি তোলে। কিন্তু সত্যটোতো সত্যই হয়, যাক কোনো প্ৰমাণৰ আৱশ্যকতা নহয়। ইয়াৰ গুণেই ইয়াৰ পৰিচয় হয়। আচল বস্তুটোৱে নিজৰ গুণাগুণক সাধাৰণভাৱে প্ৰদৰ্শন কৰে। এনেকৈয়ে সত্যই নিজেই প্ৰামাণিকতাৰ সমান প্ৰত্যক্ষ হয়। সত্যৰ প্ৰকৃত নিৰ্ণয় প্ৰামাণিকতাৰ দ্বাৰাই হয়। প্ৰামাণিকতাৰ গুণ বস্তু, কাৰ্য, ব্যৱহাৰ আদি সকলোতে প্ৰযোজ্য হয়। বিশ্বত প্ৰামাণিকতাতকৈ বেছি কোনো মূল্য নাই। প্ৰামাণিকতা অৰ্থাৎ ব্যৱহাৰ কৰাৰ সময়ত বা বস্তুৰ আদান প্ৰদান কৰাৰ সময়ত সততা বা সত্যতা পালন কৰা। টকা পইচা বা নিজৰ বস্তু বাহনি আদিৰ লেনদেন কৰাৰ সময়ত হেৰাফেৰি নকৰা অৰ্থাৎ কোনো ভেজাল বা সানমিহলি আদি নকৰাটো প্ৰামাণিকতাই হয়। যিকোনো কথা, ঘটনা বা স্থূল বস্তুৰ প্ৰমাণক নষ্ট নকৰি তাক প্ৰকৃত ৰূপত উপস্থাপন কৰাটো হৈছে প্ৰামাণিকতা। নিজৰ পৰা হোৱা ভুল বা ত্ৰুটিসমূহক সঁচা হৃদয়ৰ পৰা স্বীকাৰ কৰি লোৱাটো হৈছে প্ৰামাণিকতা। চৰিত্ৰ নিৰ্মাণৰ কাৰণে প্ৰামাণিকতা এক পৃষ্ঠভূমিৰ সমান কাম কৰে। মানুহৰ সম্বন্ধসমূহক বাগাঢ়, মজবুত আৰু বিশ্বাসনীয় বনাই তুলিবলৈ প্ৰয়োজন আছে প্ৰামাণিকতাৰ গুণৰ। কোৱা হয় টেঙা আম বজাৰত এবাৰহে বিক্ৰী কৰিব পাৰি। তেনেকৈয়ে ঠগ প্ৰবঞ্চনা আদিৰ জৰিয়তে আন ব্যক্তিসকলক অহিত কৰি ফুৰা ব্যক্তিক কোনেনো বিশ্বাস কৰিব। সুস্থ সমাজ আৰু সুদৃঢ় পৰিবাৰ নিৰ্মাণ কৰাত এই গুণে চিমেণ্টৰ সমান কাম কৰে। সেই ৰামায়ণৰ কাহিনীত আমি শুনিবলৈ পাওঁ, শ্ৰীৰামে বনবাসত থকাৰ সময়ত ভাইক ভৰতে প্ৰামাণিকতাৰে সেৱাপদত থাকি অযোধ্যা ৰাজ্যৰ ৰাজকাৰ্য চম্ভালি থাকিলে আৰু পৰিবাৰক একতাৰ সূত্ৰেৰে গাঁঠি ৰাখিলে। ব্যৱসায় বাণিজ্য বা কোনো ধান্দা আদিত কলা বজাৰৰ জৰিয়তে ৰাতিটোৰ ভিতৰতে ধনী হোৱাৰ সপোন পূৰা কৰিব পাৰি। কিন্তু পৰিস্থিতিৰ ধুমুহাত সেই ধনৰ সুখ সপোন সহজতে তাজপাতৰ দৰে উৰি খহি যায়। কিন্তু প্ৰামাণিকতাৰ দ্বাৰা বেপাৰ ধান্দা আদিৰ ভেটি মজবুত হৈ থাকে আৰু বেপাৰীৰ বেপাৰ বাণিজ্যৰ চাহিদাও বৃদ্ধি হৈ থাকে। আৰু এনেকৈয়ে আন সেৱা কাৰ্য নতুবা চৰকাৰী বেচৰকাৰী দপ্তৰ আদিত প্ৰামাণিকতাক প্ৰাধিকাৰ দি অৰ্থাৎ সততাৰ আলম লৈ নিজৰ দায়িত্ব কৰ্তব্য পালন নকৰিলে এদিন নিশ্চয় প্ৰত্যক্ষ বা পৰোক্ষভাৱে ইয়াৰ কুফল ভোগ কৰিবলগীয়া হয়। প্ৰামাণিকতাৰ আধাৰত কাৰ্য কৰা ব্যক্তি আত্মবিশ্বাসী আৰু নিৰ্ভয় হয়। প্ৰামাণিক কাৰ্য নিজেই দৰ্পণৰ সমান কাম কৰে, যাক জিত কৰি সিদ্ধি কৰাৰ প্ৰয়োজন নাথাকে। অৰ্থাৎ প্ৰামাণিক ব্যক্তিৰ প্ৰমাণৰ আৱশ্যকতা নাথাকে। প্ৰামাণিক ব্যক্তি আৰু কাৰ্য নিজেই প্ৰমাণ, মাপদণ্ড নতুবা এক মাৰ্কা ব্ৰাণ্ড হৈ যায়। প্ৰামাণিকতা গুণৰ আধাৰত কাৰ্য কৰা ব্যক্তিৰ উন্নতি তথা বিকাশৰ ভেটি সুদৃঢ় হৈ থাকে, যাৰ আধাৰত গগনচুম্বী সফলতা আৰু যশস্যাৰ অট্টালিকা নিৰ্মাণ কৰিব পাৰি। অতঃ প্ৰামাণিকতা গুণৰ ধাৰণাৰ জৰিয়তে আনৰ বিশ্বাসী হওক, সফলতা প্ৰাপ্ত কৰি গৈ থাকক। এয়াই আমাৰ আপোনালৈ শুভকামনা থাকিল। ধন্যবাদ।